প্ৰেজ দ্য লৰ্ড। সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে শুভেচ্ছা জনাইছোঁ। নতুন দিন ঈশ্বৰে আমাক দিছে, নতুন জীৱন আমি পাইছোঁ, নতুন উৎসাহ সাহস তেওঁ আমাক দান কৰিছে। আৰু এই সকলোবিলাক আমি কেনেদৰে পাইছোঁ? কিয়নো ঈশ্বৰে আমাক ভাল পায় আৰু সেই ভাল পোৱাৰ চিনস্বৰূপে তেওঁ আমাক জীয়াই ৰাখিছে। তেওঁ আমাক এই নতুন দিন, নতুন জীৱনৰ কাৰণে তেওঁ সময় দিছে। ভাই ভনীসকল আৰু মৰমৰ বন্ধুসকল, আজিৰ পৰাই আমি তেওঁৰ ওপৰত নিৰ্ভৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ বা আৰম্ভ কৰোঁ। আজিৰ পৰাই আমি তেওঁৰ ওপৰত ভৰসা ৰাখিবলৈ আৰম্ভ কৰোঁ। কিয়নো গীতমালা 34 নম্বৰ আৰু 19 পদত এইদৰে লিখা আছে, ধাৰ্মিক লোকৰ বিপদ অনেক, কিন্তু জিহুৱাই সেইজনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে। যেতিয়া ঈশ্বৰৰ নামত আমি গোট খাওঁ বা যেতিয়া আমি ঈশ্বৰৰ ওচৰলৈ চাপি আহোঁ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে, তেতিয়া প্ৰভুৱে আমাক ধাৰ্মিক বুলি গণ্য কৰে। We are righteous in his eyes. The people in this world may not consider you as a righteous person. But God says, whenever we come to Jesus, যেতিয়া আমি যীশু খ্ৰীষ্টৰ ওচৰলৈ চাপি আহোঁ, যেতিয়া আমি যীশু খ্ৰীষ্টক ভাল পাব ধৰোঁ, যেতিয়া তেওঁৰ নামেৰে আমি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰৰ দৃষ্টিত আমি ধাৰ্মিক ব্যক্তি হওঁ। আৰু যেতিয়া আমি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক ব্যক্তি হওঁ, বিপদ বিঘিনি সমস্যা আহিলেও বাইবেলে কৈছে সেইজনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে। ঈশ্বৰে আমাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰে। গতিকে আমি মানুহৰ ওপৰত আমি নিৰ্ভৰ কিয় কৰোঁ? মানুহে আমাক সহায় কৰিব বুলি আমি কিয় আশা ৰাখোঁ? মানুহে আমাক সহায় পঠাই দিব বুলি আমি কিয় আশা? আমি ঈশ্বৰলৈ আশা ৰাখোঁ। ঈশ্বৰে আমাক যোগাই দিব। চৰাই চিৰিকটিবিলাকে মানুহে দিব বুলি বাট চাই নাথাকে, কিন্তু তেওঁলোকে চৰাই চিৰিকটিবিলাকে খাবলৈ পায়। ঈশ্বৰে সকলোকে নিজৰ প্ৰয়োজনীয় আহাৰ যোগাই দিয়ে। গতিকে আমি মানুহৰ ওপৰত কিয় নিৰ্ভৰ কৰোঁ? আমি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰোঁ। আমি আমাৰ সৃষ্টিকৰ্তাৰ ওপৰত নিৰ্ভৰ কৰোঁ, যিজনে আমাক সকলো দিয়ে, যোগাই দিয়ে। আৰু এই বাক্য অনুসৰি ধাৰ্মিকৰ সংকট হয়, বিপদ হয়, কিন্তু তেওঁ সেই সকলোবিলাকৰ পৰা উদ্ধাৰ কৰে। আজি পুৱা যেতিয়া আপুনি সুন্দৰ দিন পালে, প্ৰাৰ্থনাৰে গোটেই দিনটো যাবলৈ আৰম্ভ কৰক। প্ৰাৰ্থনা আপুনি কৰক ঈশ্বৰৰ ওচৰত যে প্ৰভু, এই ৰাতিপুৱা মই সুন্দৰ দিন পালোঁ, মই প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ ওচৰত যে গোটেই দিনটো ভালদৰে যায়, আপোনাৰ আশীৰ্বাদ মোৰ জীৱনত থাকে আৰু যেন মই আপোনাৰ ইচ্ছাৰ দ্বাৰা চলিব পাৰোঁ। চাওক, আপুনি যেতিয়া তেওঁৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিব, তেওঁৰ ওপৰত যেতিয়া আপুনি নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰিব, ঈশ্বৰে আপোনাক সকলো সংকটৰ পৰা উদ্ধাৰ কৰিব আৰু চলাই নিব। আজি গোটেই দিনটো আপোনালোক সকলোৰে ওপৰত ঈশ্বৰৰ অনুগ্ৰহ থাকি আপোনালোকক চলাই লৈ যাওক আৰু সুৰক্ষা প্ৰদান কৰক, এই কামনা কৰিলোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।